তই জীয়াই আছ দেখি ভাল লাগিল পানী অবিহনে জীৱন আধৰুৱা বন্ধু জীয়াই আছো মই এনেকৈ জীয়াই আছো তই ইয়াত যেনেকৈ আছ সৌ তাত যে নদী এখন আছে তই দেখা নাই সেইখন নদী নেকি আৱৰ্জনাৰে বুৰ গৈ আছে দেখোন আৰে জীয়াই থাকিবলৈ ইয়াতকৈ ভাল পানী পৃথিৱীৰ ক'তো নাই জীয়াই থাকিব কোনে বিচাৰিছে হা তেন্তে পানী কিয় লাগে মইতো প্ৰত্যেক খোজে খোজে মৰিব বিচাৰো জীয়াই জীয়াই মৰিব বিচাৰো কিয় তই হাৰি গলি নেকি মুখৰ এটা শব্দ শুনিবলৈ মানুহ নাই মোৰ মা মোৰ দেউতা মোৰ গাঁওবাসী সকলো শেষ হৈ গ'ল কোনে আজি জীয়াই নাই চব শেষ হৈ গ'ল চব শেষ হৈ গ'ল আৰু তই কৈছা মই হাৰি গ'লো তই পাগলে হলিছ এনেকৈ থাকিতো মৰিবই লাগিব এটা কাম কৰ তই নিজে নিজকে মাৰি পেলা কিন্তু আমাৰ গাঁৱলৈ এই ভাইৰাছটো আহিছিল কেনেকৈ তই জানিব বিচাৰিছ ন এই ভাইৰাছটো কেনেকৈ আহিল বল তেনেহ'লে চাবি তোৰ মনত আছেনে এইফালে যে এটা নামঘৰ আছিল এইফালে এটা মছজিদো আছিল आपको बचाने के लिए आपके परिवार को बचाने के लिए आज रात 12 बजे से घरों से बाहर निकलने पर पूरी तरह पाबंदी लगाई जा रही है अगर ये 21 दिन नहीं संभले तो कई परिवार हमेशा हमेशा के लिए तबाह हो नोवल कोरोना वायरस को फैलने से रोका जा सकता है खांसते या छींकते वक्त हमेशा अपने मुंह को रुमाल या टिश्यू से ढकें हाथों को लगातार साबुन से धोएं अपनी आंख नाक और मुंह को छूने से रुकें अगर किसी को खांसी बुखार या सांस लेने में तकलीफ हो तो उससे कम 1 मीटर की दूरी बनाए रखें দাদা শিখৰ এটা দিবচোন বাবু নে কেইটা আহিছা যোৱাকালি গৈছোঁ মই কেৰেলাৰ পৰা ভাইৰাছৰ টেষ্ট কৰছা না নাই টেষ্ট চেষ্ট কোনে কৰি থাকে শিখাৰটো দি যাওঁ দে পটপটে দি যাওঁ
আর জ্বালিয়ে দিছে এক বা করোনা ভাইরাসের জীবন ধরেছে একদম পুলিশের কুপর থাকবা না রাইছে এনেদৰেই শেষত এজনৰ পৰা আনজনলৈ বিয়পি পৰিছিল বিধ্বংসকাৰী কৰোণা ভাইৰাছ। প্ৰথমে কোনেও ভবা নাছিল ই যে ইমান ভয়ানক মহামাৰী। যদি সেই 21 দিন মানুহে প্ৰশাসনৰ নিয়ম উলংঘন নকৰিলেহেঁতেন তেনেহ'লে এই গাঁওখনো শেষ নহ'লহেঁতেন। লকডাউন নমুনাসকলক কৈছোঁ, প্ৰশাসনে যেতিয়া তোৰ পিঠিত চামৰা ছিঙিব তেতিয়া গম পাবি ন। আৰে ভাই কেতিয়া বুজিবি, কেতিয়া কেতিয়া সুধিবি সকলো শেষ হোৱাৰ পিছত? আৰে ভাই আমি মৰিব নিবিচাৰোঁ কাৰোবাৰ ভুলৰ বাবে। কৰোণা আহিছে এতিয়া ক'ত গৈ পলাবি, ইয়াত কৰোণা ৰাজত্ব হ'ব তোৰ নহয়, হাৰামি কেলা তোৰ নহয় মোৰ নহয় আমাৰ এইখন পৃথিৱী। নীতি নিয়ম মানি চল, ইমান লেভেল নিদিবি আৰু কি ক'ম তহঁতক ক'বলৈ আমি বাধ্য, নহ'লে হ'ব ধ্বংস হ'ব গৈ যুদ্ধ, যি যুদ্ধত পৰি হ'ব মানৱ জাতিৰ অন্ত। ভালদৰে ভাবিছে আমি কথাবোৰ শুদ্ধ, নিজৰ জীৱন নিজৰ হাতত আনে কিনো কৰি দিব, চিৰিয়াছলি ল নহ'লে কৰোণাটোক দাঙি নিব। নিজকে তই ছেভ কৰি আনক ক'ব চাই লোৱা, কথাখিনি বুজিছা যদি আমাৰ লগত গাই কোৱা। Sake bros